সেই সপোনটো আধৰুৱা হ'ল জোনমণিৰ। আধৰুৱা সপোনটো লৈয়ে চিতাত উঠিল জোনমণি ৰাভা। বুকুৰ মাজতে শুই থাকিল জোনমণিৰ সেই সপোনটো। জোনমণিৰ হেঁপাহ আছিল প্ৰতিগৰাকী অসমীয়াৰ বুকুৱে বুকুৱে বৈ থকা জুবিন গাৰ্গৰ সৈতে একেখন মঞ্চত এটা গীত পৰিৱেশন কৰাৰ। বিহু নাচি ভাল পোৱা জোনমণি ৰাভাই এখন বিহু মঞ্চত জুবিন গাৰ্গৰ সৈতে গীত গাব বিচাৰিছিল। আৰু এই সপোনটো বুকুত লৈয়ে পৃথিৱীৰ পৰা আঁতৰি গ'ল জোনমণি ৰাভা। সপোনটো পূৰণ কৰা নহ'ল জোনমণিৰ। সেইবাবে জুবিন গাৰ্গৰ পত্নী তথা ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ফেচবুকত লিখিছে এই বিশেষ পোষ্টটো। ফেচবুকত গৰিমা গাৰ্গে লিখিছে, একেবাৰে অবিশ্বাস্য। সিদিনা 13 মে তাৰিখে নগাঁও নেহেৰুবালিত গোটেই নিশাটো তেওঁ আমাৰ লগতে আছিল আৰু আজি হঠাৎ শুনিবলৈ পালোঁ তেওঁ এই পৃথিৱীৰ পৰা চিৰদিনলৈ আঁতৰি গ'ল। মাত্ৰ 2 দিন আগতে মই এই মৰম লগা ছোৱালীজনীক, ইমান সাহসী আৰক্ষী বিষয়াগৰাকীক তেওঁৰ ডিউটিৰ মাজতে বৰ ওচৰৰ পৰা লগ পাইছিলোঁ। জুবিনৰ অনুষ্ঠানত গৈ নগাঁৱত উপস্থিত হোৱাৰ পৰা প্ৰায় পুৱতি নিশা ভাত খাই উভতি অহাৰ সময়লৈকে তেওঁ অতি নিষ্ঠাৰে কৰ্তব্যৰত হৈ থকাই দেখিছিলোঁ। মৰম লগা সৰু ছোৱালীজনীক কিন্তু সকলোৱে লেডি সিংহম বুলিয়েই জানিছিল আৰু কৈছিল। সেই সুদক্ষ আৰক্ষী বিষয়াগৰাকীৰ সৈতে 4-5 ঘণ্টা সময়ত সেইদিনা বহু কথাই পাতিছিলোঁ। তেওঁ গান গাই নাচি ভাল পায় বুলি জনাইছিল। কথা প্ৰসংগত তেওঁ সন্দিকৈ কলেজত পঢ়ি থকাৰ সময়ত নিয়মীয়াকৈ নাচ আৰু গানৰ অনুষ্ঠানো কৰিছিল বুলি জনাইছিল। ধেমালি কৰি জুবিনৰ লগত কোনোবা এদিন মঞ্চত গান এটা গাব বুলিও কৈছিল, কিন্তু সেই গীতটো আৰু কেতিয়াও গোৱা নহ'ব। #জোনমণি ৰাভা আৰু নাই। ৰাতিপুৱা এই খবৰটোৱে আমাক সকলোকে জোকাৰি গ'ল। মৃত্যু কেনেকৈ ইমান আকস্মিক আৰু অবিশ্বাস্য হৈ আহে। তোমাৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ জোনমণি। নেদেখা সেই অজান পৃথিৱীখনো পোহৰাই ৰাখাগৈ। গৰিমা শইকীয়া গাৰ্গৰ এই পোষ্টে মানুহক আৱেগিক কৰি তুলিছে। জোনমণিয়ে নাচি ভাল পাইছিল, জোনমণিয়ে গীত গাই ভাল পাইছিল। জোনমণিক লেডি সিংহম বুলি জানিছিল সকলোৱে। এগৰাকী লেডি সিংহম এতিয়া এখন অজান পৃথিৱীৰ বাসিন্দা। হাই, এইকেইদিন সকলো দেশবাসী বা অসমবাসীয়ে দুখত ভাঙি পৰিছে। এজনীৰ মাতৃ বুকুৰ উদং হৈ গৈছে, ঘৰখন উকা হৈ গৈছে। এইকেইদিন পেপাৰে পত্ৰই TV নিউজত অকল SI জোনমণি ৰাভাৰ মৃত্যুৰ বাতৰি চাই আছোঁ। দুখ লাগিছে, বহুত দুখ লাগিছে। এদিনো লগ পোৱা নাই SI জোনমণি ভণ্টিক, হ'লেও খবৰটো পাই বা শুনি দুখ লাগিছে। তাই কি কাৰণে অকাল মৃত্যু ঘটিবলগীয়া হ'ল? ছোৱালীজনী ভাল আছিলে নে সত্যত থকা কাৰণে অকাল মৃত্যু সাৱটিবলগীয়া হ'ল? তাই দুআষাৰমান কথা ক'ব লৈছোঁ। হয়তো ভাল মানুহবোৰ বেছি দিন জীয়াই নাথাকে। ঘৰখন উকা, মাকৰ বুকুৰ উকা কৰি গুচি গ'ল জোনমণি ৰাভা অজান দেশলৈ আৰু কেতিয়াও ঘূৰি নাহে। আমি বিচাৰিছোঁ দুখীয়ে শাস্তি পাব লাগে। তাইক যোনে হত্যা কৰিছে দুখীয়ে শাস্তি পাব লাগে। আৰু বিশেষ কথা, তাই নাচি খুব ভাল পায়, গান গাই খুব ভাল পায়। জানিব পৰা মতে জুবিন দাৰ লগত এটা গীত গোৱাৰ হেঁপাহ আছিলে জোনমণি ৰাভাৰ বা জোনমণি ভণ্টিৰ। সেই হেঁপাহটো তাই হেঁপাহ হৈ ৰ'ল।
সেইদিনা যিটো ফাংচন আছিলে জুবিনৰ নগাঁৱত, তাত জোনমণি ৰাভাই জুবিন দাক লগ পাইছিলে, লগ পাই মানে লগতে গাইছিলে দুআষাৰ। আৰু জুবিন গাৰ্গৰ পত্নী যিহেতু গৰিমা গাৰ্গ, তাইও লগ পাইছিলে, লগ পাই দুআষাৰ কথা ফেচবুক পষ্টত যেতিয়া খবৰটো পালে পষ্টত লিখিছে। গৰিমা গাৰ্গৰ ফেচবুক পষ্টটো চালে বা পঢ়িলে আপোনাৰো মানে আপোনালোকৰো বুকুৰ সেমেকি উঠিব, হয়তো চকুৱেদি চকু পানী ওলাব। আৰু তাইৰ জোনমণি ভণ্টিৰ সপোন হৈ ৰ'ল। তাই জুবিনদাৰ লগত যোনটো গীত এটি গাম বুলি কৈছিলে, গীতটো গোৱা নহ'ল। নিষ্ঠুৰ নিয়তিয়ে তাইক কাঢ়ি লৈ গ'ল। মানে তাইক আমি বিচাৰোঁ তাই ন্যায় পাব লাগে, মানে দুখীয়া শাস্তি পাব লাগে। মানে এয়াই আৰু, ভিডিঅ'টো শেষলৈ চাব, বিশেষ নকওঁ। আৰু খুব বেয়া লাগিছে মাকলে, তাইতো গুচি গ'ল, কিন্তু মাকৰ বুকুখন একদম উদং কৰি থৈ গ'ল। কাক মাতিব জোন বুলি বা ছোৱালীজনী। ভিডিঅ' যোগেদি মানে সকলোকে ক'ব বিচাৰিছোঁ, তাইক জীয়াই ৰাখক, ভিডিঅ' যোগেদি হ'লেও জীয়াই ৰাখক। তাই নাচি গান গাই ভাল পোৱা ছোৱালীজনী আৰু এই পৃথিৱীত নাই, আৰু দুখীয়া শাস্তি পাব লাগে। এয়াই আৰু, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, বিশেষকৈ শ্বেয়াৰ কৰিব। আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিমান পাৰোঁ তাইৰ বিষয়ে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এতিয়ালৈ আহিছোঁ।